কাজিৰঙা অৰ্কিড ফাৰ্ম আজি চাবলৈ আহিলোঁ। আহিম বুলি আমি বহুত ভাবি আছিলোঁ, আহিব পৰা নাছিলোঁ। লগতে আমি নতুনকৈ যিহেতু আমি ৰেষ্টুৰেণ্টৰ ব্যৱসায় এখন কৰিলোঁ, তাৰপৰা আমি ওলাবই পৰা নাছিলোঁ। আজি বহুত দিনৰ মূৰত ল'ৰা ছোৱালীকেইটাও স্কুল বন্ধ হোৱাৰ কাৰণে, মানে গৰম বন্ধ হোৱাৰ কাৰণে পৰিয়ালটো বোলো বৈ সকলোকে আমি অৰ্কিড ফাৰ্মতে এসাঁজ ভাতো খাম আৰু অখিলাৰ ফাৰ্মখন চাম, সংগ্ৰহালয় চাম আৰু সকলোখিনি চাই ফুৰি আহিম এপাক। সেইবুলি আজি আহি অৰ্কিড ফাৰ্মত আমি উপস্থিত হৈছোঁহি। যিখিনি বস্তু দেখিছোঁ সঁচাকৈ বৰ চাই আনন্দ লাভ কৰিছোঁ, ভাল লাগিছে। এয়া চাই যাহি। ইয়াতে টোটেল 200 প্ৰজাতিৰ কেকটাছ আছে বুলি আমাক জানিবলৈ দিছে। আমি সেই কেকটাছটো চাই সঁচাকৈ ভাল পাইছোঁ, বৰ ধুনীয়া পৰিৱেশ। এইটো কেকটাছৰ ফুল ফুলিছে, বাইদেৱে দেখাইছে, কৈছে বৰ ধুনীয়া ফুল ফুলিছে। হয় হয়, এইটো ডাঙৰ কেকটাছ, নামটো কি বাৰু? এইটো নাম হৈছে এথিনোকেকটাছ ব্ৰুচনি বুলি কোৱা হয়। এইটো অৰিজিনেলি চেণ্ট্ৰেল মেক্সিকো হয়। চেণ্ট্ৰেল মেক্সিকোৰ এইটো মেক্সিকোৰ চাইডে চব্জি বনাই খোৱা হয়। চব্জি বনাই খায় ন? হয় হয়। আমাৰ ইয়াতে পোৱা কেকটাছবিলাক খাব পাৰি নে? আমাৰ লোকেল কেকটাছ সিজু গছটো ব্যৱহাৰ কৰা হয় নে খোৱাৰ ক্ষেত্ৰত? আমাৰ ইয়াৰ কেকটাছটো ব্যৱহাৰ নহয়। এইটো আমি যেনেকৈ ড্ৰাগন ফ্ৰুটটো খাওঁ, পাইনএপল খাওঁ, সেইটো কেকটাছৰে হয় এটা প্ৰজাতি। হয় হয়। বাইদেৱে কৈছে এই কেকটাছটো মেক্সিকোৰ হয়, চেণ্ট্ৰেল মেক্সিকোৰ। এই কেকটাছটো খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি, এটা ভাল ফুড বুলি ইয়াক জনা যায়। অসমৰ প্ৰজাতি এইটো হয় সিজু গছ। সিজু গছ আছে, আমাৰ অসমৰ প্ৰজাতি সিজু গছ আছে। অসমৰ প্ৰজাতি হয় সিজু গছটো বড়োসকলে বাথৌ পূজা কৰে, কাঁহৰ দৰৱ দিয়া হয়। আঙুলিৰ নখচুকীয়া বা কবা হ'লে লগোৱা হয় সেই সিজু গছটো। হয়, এইকেইটা সিজু গছ ৰাজস্থানৰ হয়। সিজু গছৰ প্ৰজাতি 1200ৰ পৰা 2000। এইটো ৰাজস্থানৰ পৰা দিছে। হয়, পানীটো মাহত এবাৰ দিয়া হয় স্প্ৰে কৰি। পানীটো মাহত এবাৰ দিলে হয়, একবাৰ মাহত গোটেইবোৰতে নে ইয়াতে অকল এইটোতে? মাহত বছৰত এবাৰহে পানী স্প্ৰে কৰে। চৰি, মাহত এবাৰহে ইয়াত পানী ব্যৱহাৰ কৰে, আৰু স্প্ৰে কৰি দিলে হয়। ইয়াক মানে সংৰক্ষণ কৰিবলৈ বহুত উজু পদ্ধতি। চাইডৰবিলাক স্নেক প্লেণ্টৰ প্ৰজাতি হয়। সিহঁতৰ প্ৰজাতি 70টা থাকে। স্নেক প্লেণ্টে অক্সিজেন এয়াৰ পিউৰিফাই কৰে। এল'ভেৰা জাতীয় নেকি? এইটো এল'ভেৰা প্ৰজাতি নহয়, এইটো স্নেক প্লেণ্ট বুলি কয়। স্নেক প্লেণ্ট বুলি কয়, হয়। এইটো স্নেক, এইবিলাক স্নেক প্লেণ্ট। হয় হয় হয়, এল'ভেৰা প্ৰজাতি এইবিলাক। হয়, এইবিলাক এল'ভেৰা প্ৰজাতি ন? এইবিলাক হ'ল এল'ভেৰা প্ৰজাতি। ঠিক আছে, ধন্যবাদ আপোনাক, পালোঁ, ভাল লাগিল, আহিছোঁ। আমি গোলাঘাট কমাৰ বন্ধৰ পৰা আহিছোঁ। এই গৰম বন্ধ ছোৱালীক বোলো দেখাওঁ, ল'ৰা ছোৱালীকেইটাক তেনেকৈ বুলি এবাৰ আহিলোঁ। হয় হয় হয়। অৰ্কিড ফাৰ্ম কাজিৰঙা, অৰ্কিড উদ্যান। এয়া অৰ্কিড উদ্যান অখিল গগৈ ডাঙৰীয়াই আজি অৰ্কিড উদ্যান স্থাপন কৰিছিলে, তাৰ দৃশ্যাংশ। আমি সম্পূৰ্ণ অৰ্কিড ফাৰ্মখন চাবলৈ চেষ্টা কৰিছোঁ। আমাৰ ল'ৰা ছোৱালীকেইটাকো এবাৰ চাবৰ কাৰণে এলগ লৈ আহিছে। হাতে নুচুবা, হাতেৰে এই ফুলবিলাক নুচুবা তোমালোকে। ধুনীয়া ধুনীয়া অৰ্কিড আনি ৰাখিছে, বহুত সুন্দৰকৈ তেখেতসকলে পৰিচালনা কৰিছে। আমি এই চেগতে পৰিচালনা সমিতি, এই অৰ্কিড ফাৰ্মৰ পৰিচালনা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এই দেখিছে, এটা ফোৱাৰা ইয়াতে বনাই দিয়া হৈছে এই উদ্যানৰ মাজতে, অৰ্কিড উদ্যানৰ মাজতে। দেখিবলৈ বৰ ধুনীয়া লাগিছে, কি সুন্দৰকৈ বনাইছে। লগতে বিভিন্ন গছ গছনিয়ে ইয়াক বেৰি ৰাখিছে, একদম যেন নেচাৰেল যেন লাগিছে দেখাত। কিন্তু এইটো আৰ্টিফিচিয়েলকৈ বনাইছে, হ'লেও সঁচাকৈ বৰ দৃষ্টিনন্দন হৈছে। আমি চাই আছোঁ। এইফালে মিউজিক শুনিছে, এইফালে আপোনালোকে এই সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি আছে মঞ্চত, মুকলি মঞ্চত। এয়া কাজিৰঙা এম্পেৰিয়াম। ইয়াতে বিভিন্ন কাপোৰৰ সংৰক্ষণ আছে, বিভিন্ন চাহৰ ইয়াৰ বিক্ৰী কৰা হয়, বিভিন্ন চাহ, গ্ৰীণ টি বিশেষকৈ ইয়াত উপলব্ধ থাকে। আহিলে আপোনালোকে ক্ৰয় কৰিব পাৰিব।
কাপোৰ কানি ল'ব পাৰিব আমাৰ অসমীয়া যিবিলাক মুগাৰ পৰা আদি কৰি বিহুৰ সাজ সকলোখিনি ইয়াতে পোৱা যায়। এয়া আমি ভাত খাবলৈ লৈছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৰ্কিড ফাৰ্মত। আমি এয়া ভাত খাবলৈ লৈছোঁ। ভাতৰ থালি লগাইছে, নিৰামিষ ভাত 200 টকা। এয়া নেমু চেপি দিব লাগে তোমাক। আমি এতিয়া ভাত খাম। আমি সকলোৱে আমাৰ পৰিয়ালটোৱে ভাত খাবলৈ সাজু হৈছোঁ। তোমাৰ ভাত দিছে দেই। কি দিছে ইয়াত? মাটি দালি, দালি, কেৰেলা, সৰু আলু, চব্জি ভাজি, পিটিকা, বিলাহী, কচু, বেতগাজ, ঢেকীয়া, বেঙেনা পিটিকা, ৰঙালাও ভাজি, গাজৰ, খৰিচা, নেমু, পিঁয়াজ এনেকৈ দি কেইবাটাও ব্যঞ্জন ইয়াত আগবঢ়াইছে। খাই চাওঁচোন বাৰু কেনেকুৱা হয়। খাই কেনেকুৱা হয় পিছত জনাম। নাওটো উঠিছোঁ। এয়া চাওক ব'টিং চেণ্টাৰ আছে। এয়া কাজিৰঙা অৰ্কিড পাৰ্কত আমি এখন টুলুঙা নাওত এতিয়া এয়া ডাঙৰ এটা পুখুৰীত ব'টিং কৰাইছোঁ। বৰ সুন্দৰ পৰিৱেশ, বৰ ধুনীয়া লাগিছে। গোটেই জংঘলৰ মাজতে ব'টিং চেণ্টাৰ নিৰ্মাণ কৰিছে। আমি এতিয়া গৈ আছোঁ নাওত উঠি। ভাল লাগিছে দা ধুনু? ভাল লাগিছে। দেখিছা কিমান ধুনীয়া। মোবাইল নেপেলাওঁ। এয়া কাজিৰঙা অৰ্কিড পাৰ্কৰ মাজত থকা ব'টিং চেণ্টাৰত আমি এতিয়া ব'টিং কৰিছোঁ আমাৰ গোটেই ফেমিলিয়ে। বৰ ভাল লাগিছে। আমাৰ ল'ৰা ছোৱালীকেইটা বৰ ভাল পাইছোঁ বুলি কৈছে। এয়া চব কি ধুনীয়াকৈ নাও চলাই আহিছে দাদাই। আপোনালোকে আহক, ইয়াক এবাৰ ব'টিং কৰক পৰিয়ালৰ সৈতে। খুব সুন্দৰ অভিজ্ঞতা লাভ কৰিব। ধন্যবাদ।